ফচি গ'ল গাড়ী ফচি গ'ল খুলুংগুৰি কিমান দূৰ নদী পাৰ আছে ইপাই আছে মানে এইফালে গ'লে পাম নে এইফালে গ'লে পাম নে তোমালোক লগত এইটো উঠি আহিছে পাহাৰলৈ আমি জংঘলৰ মাজত বৰ্তমান বিক্ৰম দা আছে এইটো লিক আছে দেই এইটো লিক চোৱা এইটো মানুহৰ লিক হয় মোবাইল চোবাইল লাগি ধৰিছে আৰু কি ক'ব উপায় নাই লিক এটা আছে গুড মৰ্ণিং গাইজ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ চ' বহুত দিন ভিডিঅ' দিয়া নাই নতুন বছৰতো দিয়া নাই চ' ভাবিলোঁ আজি ভিডিঅ' এটা দিওঁ আপোনালোক সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ লগতে আজি ভিডিঅ'টো একদম ধামাকেদাৰ হ'বলৈ গৈ আছে কাৰণ নৱবৰ্ষৰ পাৰ্টি খাবলৈ গৈছোঁ আজি চব গৈ মেলি আজৰি কিন্তু মই আজি যাম ক'ত গৈ আছোঁ কৈ আছোঁ কিন্তু তাৰ আগতে মই আৰু কি বুলি কয় গা পা ধুই লওঁগৈ আৰু ওলাব হ'ল আৰু যিহেতু 8টামান বজাত যামেই এতিয়া চ' সেইকাৰণে গা পা ধুই লওঁ ধুই পেলাই আহি আছোঁ মানে ওলাই ৰেডি হৈ গ'লোঁ বৰ্তমান মেজিক আহি পালেহি আৰু এখন আগত গ'ল মানে হেৰি খৰি চৰি উঠাব আছে যে আগত আছে আৰু এইখনটো অলপ উঠাই দিম খৰি চ' চৌকেহী চব আগত আছে চ' সেইকাৰণে সেইখন গাড়ী গ'ল কিন্তু বৰ্তমান এইখন আছে এইখনত মানুহ আহি পোৱাহি নাই আৰু আমাৰো মানুহখিনি আহি আছে মানুহ মানে বিক্ৰম দা এনেকৈ কৰি দাদা মাহী চব এনেকৈ ওলাই মেলি আহিব এতিয়া গাড়ীত উঠাৰ আগত অকণমান ঘৰৰ পৰা আহি লওঁ মানে কি হ'ল বস্তু এটা আছে বস্তুটো লৈ আহি লওঁ ঘৰৰ পৰা লৈ আহোঁ আৰু বাকী মানুহখিনি আহি পোৱাহিয়ে নাই সেইকাৰণে গাড়ীৰ ওচৰত নৰখোঁ আৰু ৰখিলে ঘৰতে ৰখোঁ তাহাৰ বস্তুটো আছে বস্তুটো লৈ মেলি একেচাতে ওলাই যাম ভণ্টি তাত গৈছে চ' ভণ্টি আহি লওক ভণ্টি আহিতে অহাৰ পিছত মানুহখিনি যেতিয়া গোট খাব তেতিয়া একেচাতে ওলাই যাম মানে গৈ আছোঁ আমি নাগাজাংকা ইক' কেম্প চ' ইক' কেম্প গৈ আছোঁ এতিয়ালৈকে মানুহ আহি পোৱাহি নাই গাড়ী আহিলে মানুহখিনি অহা নাই মানুহখিনি আহিব বৰ্তমান আহি মেলি যাম আৰু একেচাতে খৰি চৰিবোৰ এইবোৰ মানে আৰু আছে তো ফাইনেলি আগত বহি লৈছোঁ আগত বহিবলৈ পাওঁ নে নাপাওঁ এনেকুৱা আগতে বহিম খেলা কৰোঁ ক'বলৈ নাই হে কি হাই এটা কৈ দে আৰু অঁ বাইদেউ ওলাই মেলি ৰেডি ময়ো ৰেডি হৈ ল'লোঁ ৰেডি মানে গাড়ীতে উঠিলোঁ আৰু আগৰ চিটত বহিম মই একদম চাইছেনে চাই থাকক আৰু অকণমান টাইম আছে পামগৈ আৰু চাই থাকক দেই ধুনীয়াকৈ চাই থাকক ফাইনেলি পাই গ'লোঁ বস্তুখিনি নমাই পূৰা ফেফনি আহি গৈছে বস্তুখিনি নমাই মেলি তাত থ'লোঁ সেইখিনিতে এতিয়া আৰু অলপ কাম আছে সেই কামখিনি কৰি লওঁ একেচাতে তাহাৰ মই এনেই ভিডিঅ'টো বনাবলৈ এই চাইডে আহিছিলোঁ পিছত দেখাম বাৰু জেগা আৰু এতিয়া জেগা নেদেখাওঁ জেগা মানে কি এতিয়া কামখিনি কৰি লওঁ তাৰপিছত তাৰ ওপৰত যাম একোৱেই নাই ইয়াত একো চাব লগা একো নাই জাষ্ট ভোগদৈ চ' কিয় আমাৰ তাত ভোগদৈত খোৱা ইয়াত একেই কথা এই আমাৰ পাৰ্টি বহি আছে লগত বাৰু মানুহ হৈছে ইয়াত বৰ্তমান নেটটো পূৰা কাটি দিলে নেটটো মানে একেবাৰে আৰু ইয়াত নেট একেবাৰে নাই পাহাৰীয়া এৰিয়া যে নেটটো পূৰা টাৱাৰ চাৱাৰ নাই নেট কাটিছে এনেকুৱা প্ৰব্লেম হৈছে অলপ প্ৰব্লেম হৈছে কি চাব আৰু এনেখনকৈ চাই দেখোঁ বহি লৈ আৰু বেকগ্ৰাউণ্ডত মিউজিক বাজি কপিৰাইট বহিব ডাইৰেক্ট পূৰা কপিৰাইট বহিব তো একদম মাছ পাই গ'লোহি একদম ভোগদৈৰ মাজত খালি দ নহয় এখন বাম পূৰা দাদা আমি আহিছোঁ কিন্তু ইমান ভাল লগা নাই সেইকাৰণে নদীৰ মাজলৈ আহিছোঁ দাদাই মই ওলাই আহিছোঁ দাদাই মই মানে ইফালে এইখনলৈ এই মঠাইটোলৈ ইফালেদি 30 টকা
সেইকাৰণে ভাবিলোঁ কি আমি নৈ যাওঁ এইফালেদি উঠিম চ' সেইকাৰণে মানে এইফালেদি উঠি যাম আমি 30 টকা দি আমি নাযাওঁ পানীটো মানে এৰে ভাল ওলায় নেকি হা তোমাৰ নামটো কি মংলি মংলি ভূমিছ কি টংলা আচ্ছা 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 পানী মানে এৰে চফা হয় ন গৈ থকা পানীটো বেয়া মানে আচ্ছা মানে ভণ্টিজনীয়ে এনেকৈ পানী এই দেখিছে এনেকৈ কৰি তো এইটো গাঁত কৰি মানে এনেকৈ লৈ লৈছে বিক্ৰম বৰা এয়া নৈত ইকো পাৰ্কৰ আমি হেৰি কৰি আছো এয়া মানে ইকো পাৰ্কত আছো আমি ইকো পাৰ্কত নাই কিন্তু নৈৰ মাজত আছো নৈৰ মাজত বুক দৈ এখন নৈৰ মাজত আছো আপোনালোকে দেখিব পাইছে নৈৰ মাজত ইয়াৰ মানুহে নৈৰ পানীয়ে খায় ফিল্টাৰ কৰি মানে ইয়াত পানীয়ৰ ব্যৱস্থাটো নৈৰ পানীয়ে খায় মানুহে মানে ইয়াৰ পৰা বস্তুটো এনেকৈ বনাই লয় বস্তুটো মানে এনেকৈ বনাই লৈ ইয়াৰ পৰা মানে ওপৰৰখিনি লয় বগৰী আনতে মতলব এই তাৰিখে জেগাত নাই মানে এইপিনে নৈ পাৰ হৈ আহিলোঁ এনেকৈ যাব পাৰিম নে মঠাই ৰাস্তা নাই ন অঁ কিনাই আছে দেখুৱাই দিব পাৰিবা অলপ এই নদী কিনাৰে উইটিকে উঠিব পাৰিব ন পাৰিম নে উঠি নাই বাগানে যাব পাৰিম নে যাম পাৰিম ঠিক আছে তোমাক এইফালে ভণ্টিকেইজনীক সুধি লৈ এইফালে যাম আমি এইফালে কেনি যাম মই নিজেও গম নাপাওঁ দাদাই মই আহিছোঁ বাকী আমাৰ পাৰ্টি তাত আছে আমাৰ দাদা ভাষণ দিয়াত মেইন ফাইনেলি গাইজ আমি এতিয়া জংঘলৰ মাজত আছো আমি ৰাস্তা বিচাৰি পোৱা নাই এই কিবা ৰাস্তা উদুলি ৰাস্তা মতলব ধৰিব পোৱা নাই আমি ৰাস্তা কোনটো ৰাস্তাত আমি আহিছোঁ অঁ আমি মেইন গেটে সোমোৱা নাই আমি কিন্তু বেলেগ গেটে সোমাই দিলোঁ বেলেগ গেটে মানে আমি এটা পইচা বচাবলৈ এইটো বুদ্ধি मज़ा आया और मैं ये जो मज़ा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ আপোনালোকে কমেণ্ট নকৰিব আকৌ দেই হে পইচা বচাবলৈ চিপচ মানুহ আমি মা কচম তামাম জংঘল বাঘ ওলালে কচম এইপিনে মানুহ দেখে এয়া আমাৰ ইকো পাৰ্কখন দেখিছে আপোনালোকে সেইখন পাৰ্ক মানে বৰ্তমান আমি একেবাৰে ওপৰত আৰু একেবাৰে ইয়াতকৈ ওপৰত নাই আৰু আমাৰ পাৰ্টি হেৰি পাৰ্টি এতিয়া জুম এয়া পাৰ্টি টিনা চাকিৰা নাচ খানা বানা হৈ আছে ইয়াত আমি ওপৰলৈ আহিলোঁ খালি ফিৰত আহিলোঁ এই কেনি আহিছোঁ জংঘলে মংগলে আহিছোঁ কোনো কথা নাই মুঠতে জংঘলে মংগলে আহিছোঁ আপোনালোকক ওপৰো দেখাইছোঁ বছ এইখনে কেম্প এখন দেখিবলৈ পাইছে পুৰা ওপৰৰ পৰা ভিউ দেখাইছোঁ ইয়াত কি আছে আমি মানে সেইটোকে আমাৰ ভণ্টিহেঁতি আহোঁ কৈ আছিলে মানে ভণ্টিহেঁতি ইয়াৰ ওপৰলৈ আহোঁ কৈ আছে কিন্তু মানে আমি সেইকাৰণে ক'লোঁ যে তহঁতি আমি পটককৈ চাই আহোঁগৈ ইয়াৰ ওপৰত এইটোৱে আছে আৰু তাৰ বাহিৰে একো নাই বাকী মোৰ ছাবস্ক্ৰাইবাৰো অলপ পালোঁ বাৰু ইয়াত আছে ছাবস্ক্ৰাইবাৰ চ' তেখেতক অলপ লগ পাইছোঁ মই ভাল লাগিল লগ পাই কথা পাতিলোঁ কিন্তু ভিডিঅ' শ্বুট কৰা নাই এনেকৈ ভিডিঅ' শ্বুট কৰা নাই আৰু তেতিয়া মানে ওপৰৰ পৰা আহিলোঁ ওপৰৰ পৰা আহি পানীয়ে যাম এতিয়া এই দ হ'লেও হওক তিতিলেও তিতক মানে আমি ভয় নকৰোঁ পানীয়ে মই লগতে ডাঙৰ হোৱা পানী চাওকচোন গোটেই ভৰি আছে তেতিয়া পাথৰ মা কচম কৈছোঁ নহয় মানে পূৰা তিতি গৈছে গোটেই ভৰি চৰি তিতি আজৰি আমি তাত ওপৰত গৈছিলোঁ ওপৰৰ পৰা আহিলোঁ চ' এইটোৱেই মানে এইটো ওপৰৰ পৰা দেখাইছিলোঁ যে কেম্পটো এইটোৱে টিকেট 30 টকা নে 20 টকা কৰিছিলে জানো ইয়াত মানে ইয়াত 30 টকা কৰিলে ইয়াত এইডালত ফটোশ্বুট কৰিব পাৰিব বাকী ইয়াত ফটোশ্বুট আমাৰ কেম্প পাই গ'লোহি এয়া আমাৰ উজনি কেবাঙৰ এয়া সমষ্টি মানুহ আছে এয়া উজনি মানে মাহীহঁতি এক্সট্ৰাকৈ মানে লগতে আহিছোঁ আৰু খালি বেলেগ গাড়ীত আহিছে খানা বনি আছে এইটোত তো মানে ইয়াত খানা বনি আছে আমাৰ পাৰ্টিটো এইফালে বহি আছে আমাৰ পাৰ্টিয়ে খালেই আমাক এৰি খাই দিলে আমাৰ পাৰ্টি পূৰা খাই আছে ধৈতি একোৱেই নাই ওপৰত একোৱেই নাই মই ক'লোঁ নহয় তোক
ওপৰত একোৱে নাই আমাক ই খাই আছে মোৰতো বেয়া লাগিছে মানে আমি ওপৰৰ পৰা যিহেতু চাই আহিলোঁ পূৰা ৰিভিউ কৰি আহিলোঁ অ' নবৌ অ' নবৌ ভাত খাইছে হা এতিয়া টকলিক লৈ লওঁ টকলি এপেলি এপি অ' টকলি এপি আমাৰ এজনী টকলি বেটিক লৈ ল'লোঁ মানে নবৌৱে ভাত খাইছে যিহেতু সেইকাৰণে টকলি বেটিক লৈ ল'লোঁ ন টকলি আমাৰ এজনী টকলি হাঁহিটা মাৰি দিয়া টকলি হাঁহিটা মাৰি দিয়া আমাৰ টকলি হাঁহিটা কি টকলি হাঁহিটা মাৰি দিয়া ধুনীয়া হাঁহিটা মাৰি দিয়া টকলি হাঁহি নামাৰি দিয়া টকলি হাঁহি নামাৰি ভাতটো খাই ল'ম ত' ইক' কেম্প আহি গ'ল ইক' কেম্পৰ ভিতৰলৈ আহিলোঁ আমাৰ ভণ্টিকেইজনী আহিছে লগত ত' ইয়াত আহিছোঁ আৰু সেয়াই আৰু বাকী ফটো চটো ইনষ্টাত পাব ভিউ পইণ্টটো দেখালোৱেই আৰু দেখাবলগীয়া জেগা নাই সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো ইমানতে খতম কৰোঁ ইমানো দীঘলীয়া নকৰোঁ আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব আৰু মোৰ চেনেলটোত যদি নতুন তেন্তে ছাবস্ক্ৰাইব এটা কৰি দিব লগ পাম এটা নতুন ভিডিঅ'ত তো আজিলৈ দিলোঁ বাই